guys, good morning from Guwahatiৰ মস্ত ওখ পাহাৰ ৱাৰলেক্স টাৱাৰ। তো ইয়াতে কেনেকৈ আহিলোঁ ভিডিঅ'টো প্ৰথমৰ পৰা চাওক। ইয়াতে গুড মৰ্ণিংটো দিলোঁ বাৰু। তো ইয়াতে আহাত বহুত কষ্ট হৈছে। তো ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা চাই লওক। হেল্ল' গাইজ, গুড মৰ্ণিং সকলোকে আকৌ এবাৰ ঘৰৰ পৰা। তো এতিয়া যাই আছোঁ, আপোনালোকে গম পাইছেই ইতিমধ্যে যে ৱাৰলেক্স টাৱাৰ যাই আছোঁ গুৱাহাটী। তো অলপ টোপনি ভাৱ হৈ আছে আৰু খুব ধুনীয়াকৈ ৰাতিপুৱাই উঠিলোঁ। উঠি কিনে এতিয়া 5:30মান বাজি গ'ল। আমি এতিয়া যাই আছোঁ। আমি বুলি কওঁতে আৰু লগত ভাইটি যাব। আৰু সেইদিনা যে ভিডিঅ'ত দেখাইছিলোঁ তেনেকৈ দুটামান যাম আৰু। তো দেখাই আছোঁ, চাই থাকক। তো গাইজ ফাইনেলি আহি পালোঁ এয়া গুৱাহাটী কলেজ গেট। আৰু আহি পাইছে আমাৰ ভাইটি ভণ্টি আৰু এইফালে দাদা, গোটেইকেইটা একেলগে যাই আছোঁ এতিয়া বঢ়িয়াকৈ। তো অকণমান মটো ভ্লগিং হ'ব। কি কৰি থাকোঁ বে মই সদায় অকণমান মটো ভ্লগিং হ'ব। আৰু এতিয়া যাই আছোঁ ধুনীয়াকৈ। তো চাই থাকক ভিডিঅ'টো, মজা পাব। মোৰ হেলমেটটো কি হ'ল? হেলমেটটো নাই, চুৰ হ'ল। এই কি কোৱা, এই নতুন হেলমেট এটা লৈ ৰ'বা, আহি আছোঁ। তো গাইজ এই হেলমেটটো ল'লোঁ KM এণ্টাৰপ্ৰাইজ, এই আপোনাৰ নাৰেংগী। তো এইজন হ'ল দাদা, ইয়াৰে দোকানী। আৰু হেলমেটটো কেনেকুৱা লাগিছে কালি দেখাই আছোঁ ভিডিঅ'ত। তো কালি যাবৰ কাৰণে পূৰা ৰেডি আৰু পুৱা। আৰু ভিডিঅ'টো চাব, ভাল লাগিব। আৰু দাদাৰ নামটো কি আছিলে? হাই, কমল ডেকা। আৰু ইয়াতে খুব ধুনীয়া হেলমেট আৰু কি পায় দাদা? হেলমেট এক্সেসৰিজ গোটেইখিনি পাব ইয়াতে ল'ব আপোনালোকে। বঢ়িয়া বস্তু আছে। হেলমেটকেইটা ভাল লাগিছে কিন্তু, বাকী যি নহওক আপোনালোকে চাই কিনে ল'ব আৰু। তো এয়া আহি গ'ল হেলমেট নাৰেংগীৰ পৰা। গাইজ পুৱাই গৈ আছোঁ ধুনীয়াকৈ ফুৰিবলৈ। মানে দূৰত যাবতো পোৱা নাই, সেইকাৰণে ওচৰতে যাওঁ আৰু। মই যায়ো পোৱা নাই অৱশ্যে, ৱাৰলেক্স টাৱাৰ বুলি কৈ থাকে সকলোৱে, ভাল লাগে বোলে যায়। তো যাই আছোঁ এতিয়া ধুনীয়াকৈ। খুব ধুনীয়া বতৰ আৰু ঠাণ্ডা অলপ আছে। আৰু যাই আছোঁ, খুব ধুনীয়া লাগিব। ব্লগটো চাই থাকক। এতিয়া পালোঁ আমি নাৰেংগী পাম আৰু ফৰেষ্ট গেট পালোঁ। এতিয়া কথাটো হ'ল আমি টাৱাৰটো যাব আহিছোঁ, কিন্তু ঠাইখিনি ভালকৈ চিনি নাপাওঁ নহয়, কোনফালে বা কেনেকৈ ৰাস্তা আছে। তো অকণমান সুধি যাব লাগিব আৰু আমি। এই মৌচম কি বাৰিছ কা পানী তুঝে হি ঢুঁढे মেৰি কাহানী। মই এতিয়া পাৰ হ'ম নাৰেংগী বজাৰ, এইফাল চন্দ্ৰপুৰ ৰোড। তো আমাৰ মেইন মালিকে ছিগনেল দিছে, মালিকৰ পিছে যাব লাগিব আৰু। এইটো দি যাব পাৰিম ন? থেংক ইউ, ধন্যবাদ। আমাৰ যাব লগা আছে তাত একদম টিলা, চাই লওক। ইয়াৰ পৰা দেখাইছোঁ অকণমান। বাপৰে কিমান যাব লগা আছে কিজানি আৰু, ভগৱান। পানী বহিৰান দিছি। লাগছে নাই क्या हुआ? ৰাস্তা ভুল হৈ গয়া বঢ়িয়া। তো গাইজ আমি ধুনীয়াকৈ গাঁৱৰ ভিতৰৰ ৰাস্তাৰ নিচিনাকৈ আহি আছোঁ। আৰু আমাৰ আগে এখন নহয়, এটা ডাঙৰ পুঁজি যাই আছে, পুঁজি। গাইজ ৰাস্তাটো হ'ল এই ধৰণৰ ৰাস্তা, মানে এই হৰেণহঁতৰ পুঁজিটো এনেকৈ যাই থাকিব নেকি আজি? কমাৰ ক'ত লাগি যায়। আৰু এইফালে আমাৰ পাৰ্টনাৰে খেদি আহি আছে। চুমা খাই নেকি গম নাপাওঁ আৰু। ৱাৰলেক্স টাৱাৰ কোনফালে যায়? এইফালে ইয়াৰ পৰা মানে হিল চাইড আৰম্ভ নেকি? এইফালে যাব লাগিব বোলে। চাই লওঁ কি কৰিব পাৰোঁ, উঠাব পাৰোঁ নে নাই। ৰাস্তাটো কিজানি পূৰা ওখ। এই বজৰংবলী বাবা, শ্বিলং নেকি? শ্বিলং। আমাৰ পাৰ্টনাৰ্ছ আমার ফেকসারে। ও মাই গড, টাওয়ার। বেশ বাই। বহুতে বেয়া ৰাস্তা আছে ৰে। ইয়াতে যেন এটা ধুনীয়া নামঘৰো আছে। জাগাটো মজা লাগছে দে, ভাল লাগছে।
তো আমাক সেফটিৰ কাৰণে প্ৰশাসনৰ তৰফৰ পৰা এয়া আমাক দিছে গাৰ্ড 3টা গাড়ী লৈ কথা আৰু মানুহটো 4টা আহিছে তো এইবিলাক গাৰ্ড দিছে আমাক আহা 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 এইবিলাক গাৰ্ড যাই নিব এতিয়া আমাৰ লগত সিহঁতে কিবা এটা ফূৰ্তি পাইছে বহুত দিন মানুহ জানো অহা নাছিল কি বা গম নাপাওঁ আৰু আমাক দেখিছোঁ একদম তামাম ফূৰ্তি সিহঁতে পুৰা দৌৰি আছে এই ৰাস্তা এইবিলাক সঁচাকৈ বৰষুণ দিলে বাইক নোমোৱাটো প্ৰব্লেমেই হৈ যায় হনুমান গেল লগাব লাগিব হনুমান গেল এই মজা 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 হা গেট বন্ধ আছে বন্ধ আছে যাব নোৱাৰি নেকি ভিতৰত পাৰিবি কিন্তু গেট বন্ধ আছে এতিয়া এনে ওচৰলৈ যাব পাৰিম ন পাৰিবি তাত লৈ যা নাই এজন লৈ যা পাৰিবি ধন্যবাদ ডাবলিং অঁ ভালনে ৰাস্তাটো ৰাস্তা ভালে আছে যা আপুনিও বহি লওক এই পুৰা দুটা দুটা বঢ়িয়া এতিয়া এই হনুমান গেল লাগিব ভালে হ'ল যে আপোনালোকক লগ পালোঁ নহ'লেতো আমি ভিতৰত যাব নোৱাৰিলোঁ হয় তো গাইজ ডেঞ্জাৰাছ ৰাস্তা ডেঞ্জাৰাছ পুৰা ভাল লাগিছে কিবা এটা এই মহাদেৱ বাবা এইটো কিবা বাবা দাদাৰ বোলে ভয় লাগি আছে অ' দাদা ভয় কৰিব লগা একো নাই ধুনীয়াকৈ লৈ যাই থাকিম য'ত নোৱাৰোঁ ৰখাই দিম নি কিনে খোজকাঢ়ি যাম একো কথা নাই এই বেয়া ডেঞ্জাৰাছ দেই ৰাস্তাটো পুৰা এটা বেলেগ লাগি আছে অলপ ভয়ানক অ' মাই গড কি ৰাস্তা বে অ' দাদাই মানে কৈ আছে যে বৰষুণ দিয়াৰ কাৰণে ৰাস্তাটো বহুত লেতেৰা হৈছে কিন্তু আগতে ভাল চাফাই আছিল আৰু মাজতে বৰষুণ দিলে ন মানে লেতেৰা হৈছে আৰু কাহা গয়া ৰে হাম লোগ চুবে চুবে এই কাহা গয়া হাম লোগ আমিও ভাবিছিলোঁ খোজকাঢ়িম বুলি তাৰপিছত ভাবিলোঁ বাইকখন লৈয়ে যাই থাকোঁ আৰু য'লৈকে যায় লৈ যাই থাকিম এইটো লাষ্ট আপ নেকি এইটোবিলাক পুৰা থিয়া আপ খাতাৰনাক ৰাস্তা দেই আপোনালোকৰ ৰাস্তাটো চাই কিজানি মজা পাব পুৰা চিধা ওপৰত যাই আছোঁ গাইজ অ' মাই গড পুৰা আকাশ ওপৰত আপোনাৰ আহি আছে মোৰ পাৰ্টনাৰ আৰু গাইজ অলপ অলপ বৰষুণ দিছে কি হয় ঠিক নাই আৰু আজি ইয়াতে ঘৰ চৰ বনাই কিনে থাকিব লাগে গম নাপাওঁ আৰু অ' মাই গড পোৱাই নাই বে ঠিক আছে অ' গাইজ ফাইনেলি অ' মাই গড পুৰা দাদাক লগত লৈ আহিছোঁ এতিয়া দাদাই গেট খুলিব আমি ফাৰ্ষ্ট আলহী ইয়াৰে আজি তো কি আহিছোঁ ৰে মজা লাগিছে এই আহি আছে নেক্সট পাৰ্টি তো আৰু এটা ক'ত গ'ল বা এতিয়া স্কুটি বা আহি পাবই নাই এইফালে আহি আছে স্কুটি বে স্কুটি জিন্দাবাদ স্কুটি লৈ উঠাই দিছা ধুনীয়া কাপোৰ বৰষুণ কৰি বহুত পিছল হৈ আছে আহিটো পালোঁ এতিয়া ধুনীয়াকৈ হে গাইজ গুড মৰ্ণিং ফ্ৰম গুৱাহাটীৰ মস্ত ওখ পাহাৰ ৱাৰলেক্স টাৱাৰ কি মিলাই দিছোঁ ৰে আৰু দেখাই আছোঁ ধুনীয়াকৈ তো গাইজ আমাৰ লগত আহা এয়া চিকিউৰিটি ভাগৰি পৰিছে বেচেৰা শুই আছে তো অলপ মৰম কৰি দিওঁ নেকি নে কামুৰি চামুৰি দিব নেকি নিদিয়ে ভাল বহুত ভাল চিকিউৰিটি বহুত ভাল ধুনীয়াকৈ আহিছে কিন্তু তিনিটা আহিছে আৰু দুটা ওপৰত গ'ল আৰু আপোনালোকৰ ওপৰত দেখাই আছোঁ ফাৰ্ষ্ট আহি পালোঁ খুব ধুনীয়া লাগিল আৰু এয়া চাওক না ক'ত আকাশৰ মাজত থকা যেন লাগিছে অ' মাই গড চাওক 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 এইটো হ'ল মস্ত টাৱাৰটো আৰু তাতে ওপৰত উঠি কিনে মই এতিয়া কাম কৰিম তো গাইজ টাৱাৰৰ তলতে টাৱাৰ নাই আৰু এটাৰ দুখৰ কথা কি হ'ব আৰু আগৰ ফালে চাওক এইফালে যাই আছোঁ খুব ধুনীয়া চিৰি আছে উঠি কিনে যাই আছোঁ অ'
ইয়াতে এটা চিৰি চিৰি বুঢ়া গুৱাহাটীত থান এইটোৱে তাৰমানে তাতে গেটটো আছিল আৰু এইকেইটা চিকিউৰিটি চাওক এইকেইটা ওপৰত আহি পাইছে খুব ধুনীয়া ধুনীয়া চিকিউৰিটি আমাৰ এই তিনিটা মৰম লাগে দেই ভাল লাগিল ইহঁতক লগ পাই কিনে তো আপোনালোক দেখাই আছোঁ মন্দিৰটো এইটো হ'ল মন্দিৰ আৰু চাওক নাজাৰা ইয়াৰে নাজাৰা চাওক না অ' মাই গড তলত বোলে আচল জেগা আছে আচলত বোলে তলত কিবা জেগা আছে আচল জেগাটো বোলে তলত আছে নে তলত আছে আচল জেগা আইয়া অ' মা কি ৰাস্তা ৰে এইয়া বঢ়িয়া বঢ়িয়া এটা কাজিয়া কৰি আছে কাজিয়া কৰি তাক মানে চান্স নিদিয়ে মানে সিহঁতে অ' এনেকৈ কিন্তু যুদ্ধ কৰিলে আমিও যুদ্ধ কৰিম কিন্তু লগত যুদ্ধ কৰিলে আমিও কৰিম কিন্তু অ' আমাৰ পাৰ্টনাৰে যাই আছে এচা হে কিয়া ৰাস্তা এইফালে গৈছে প্ৰবাল দা আৰু এটা ইয়াৰ পৰা ভিউ চাওক ইয়াতে চাওক না ইয়াতে পুৰা একদম গোটেই দেখা পায় বুলি ক'ব খুজিছিলোঁ কিন্তু কেমেৰাত একো দেখাই পোৱা নাইছোঁ ময়ে দেখা পাই আছোঁ তো নকওঁ দিয়ক আৰু সূৰ্যটো এইফালেহে উদয় হৈছে মই ভাবি আছোঁ পূব কোনফালে এতিয়াই গম পাইছোঁ এইফালে হ'ব আৰু সূৰ্যটো উদয় আৰু এইয়া পুৰা প্লেচ চাওক কিমান ওখত আহিছোঁ তাকো বাইক লৈ কম ৰাইডাৰ নহয় আমি কেইটা পিছে তো গাইজ ফাইনেলি চাওক এইয়া আমাৰ মানুহ ক'ত উঠি আছে একদম পুৰা টিলাত আৰু এইফালে ভিউ চাওক না ভিউ আপোনালোকতো দেখাইছোঁ তথাপিও ময়ো একবাৰ এনেকৈ ঘূৰি দিলোঁ আৰু একপাক এইফালে সূৰ্য উদয় হৈ আছে মজা তো গাইজ পইণ্টটো চাওক না কি ডেঞ্জাৰাছ পইণ্ট অ' মাই গড অ' ইয়াৰ পৰা পিছলি গ'লে আৰু আপোনালোকে আৰু মোক ভিডিঅ'ত দেখা নাপায় আৰু অকল কেমেৰাটো দেখা পাব এইয়া এইফালে সূৰ্য উদয় হৈছে চাওক তামাম ভিউ আৰু সেইফালে চাওক সেইখিনি এটা পুখুৰী আছে এইটো পুখুৰী তো এই পাহাৰৰ মাজত পুখুৰী এইফালে এনেকৈ বৈ যাই থাকে এই নিজৰ এটাই ভয় আছে তো আমি এতিয়া উঠি আছোঁ চোলা তোলা খুলি ল'লোঁ আৰু গৰম লাগিছে অলপ আৰু এটা কতে আহি আছে তো যাই আছোঁ আমি এতিয়া আকৌ উঠি তো আমি আহি গ'লোঁ ওপৰৰ পৰা এয়া আমাৰ বসন্তীকেইখন তো গাইজ বৰষুণ দিয়া আৰম্ভ আৰু আমাৰো চোৱা টাইম হৈ গ'ল আমি যাওঁ তাৰ তলত তাড়াতাড়ি নহ'লে আমি ভিজি মৰিম এতিয়া পুৰা বৰষুণ দি আছে তো ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক শ্বেয়াৰ কৰি দিব এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো এতিয়া বাই বাই টাটা লগতে আমিও যাওঁ বাই 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 টাটা বাই বাই আৰু নেক্সট এটা ভ্লগ আহি আছে জল্দি আহি আছে খুব ধুনীয়া ঠাই এটাত গৈ আছোঁ তো চাই থাকক ভিডিঅ'বিলাক চাই থাকক লাইক এটা আমাৰ দিব আৰু ছাবস্ক্ৰাইব এটাও কৰি দিব লগতে 10 টকাতে ইমানখিনি ক'বি নেকি আৰু 10 টকা ল'বি তেনেহ'লে থাকা বাই বাই तेरी झलक शर्फी श्रीवल